स्निथि पर्बजरा महकुमायाव दिनै भारत उदांस्रि सान फालिदों। क'क्राझार जिल्ला पर्बजरा महकुमानि सिङाव थानाय काजिगाव गार'फारानि गेलेग्रा गेवलां फोथाराव दिनै गाजा गोमजायै खुंफुंनाय जायो। गासिबो भारत उदांस्रि सानाव गुबुन गुबुन जायगायाव खुंफुंनाय बायदि 77थि सानखौ पर्बजरा महकुमानि एडिशनेल डिस्ट्रिक्ट कमिशनार दीपज्योति गगैनि दैदेननायाव पर्बजरा महकुमानि गोजौ थाखोनि पुलिस पार्थ प्रतिम दुवाराजों लोगोसे सार्कल अफिसनि मासिगिरि पान्जाब टीम मोना नुजाथियो। फुंबिलि 8 रिंगायाव फिरफिला बिरहोनाय जायो। लोगोसे मुंख्लं खाम्फायाव बिबार बावजेनो फारियै पर्बजरा महकुमानि एडिशनेल डिस्ट्रिक्ट कमिशनार दीपज्योति गगैजों लोगोसे पार्थ प्रतिम दुवारा आरो सार्कल अफिसार पान्जाब टीम ब्रह्ममोना। लोगो लोगोनो गोबां पुलिस बिफाननि नुजाथिनायजों पुलिस हान्जानि पेरेड दिन्थिनाय आरो फरायसुला फरायसुलिफ्रा बायदि पेरेड दिन्थिनाय मोसाग्लांनाय दिन्थिनाया थारैनो सुबुंफोरनि सायाव गोहोम गोग्लैनाय नुनो मोनो। बेयावनो बाहागो लाबावो ओनसोलारि साननो हनो गोरों रायजो राजाफ्रा। Nomor pardon, samne. উপলক্ষে সকলো ভাৰতবাসী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত প্ৰত্যেকজন নাগৰিককে অন্তৰৰ পৰা ওলগ জনাইছোঁ। আজি ৭৭তম স্বাধীনতা দিৱসৰ উপলক্ষে আমি যি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, এই কাৰ্যসূচী প্ৰথমতে আমি শ্বহীদ তৰ্পণ কৰিছোঁ। যিসকল শ্বহীদে নিজৰ ত্যাগ আৰু আত্মবলিদানেৰে ভাৰত স্বাধীনৰ কাৰণে অক্লান্ত পৰিশ্ৰম কৰি নিজৰ জীৱনক বলিদান দিছিলে, তেখেতসকলক এই সুযোগতে সঁচাকৈয়ে প্ৰণাম জনাইছোঁ। লগতে তেখেতলোকৰ পৰিয়ালবৰ্গলৈ আমি শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে যিসকল ব্যক্তিয়ে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী, নিৰাপত্তাৰক্ষী যিসকলে দেশৰ সুৰক্ষাৰ কাৰণে, নিৰাপত্তাৰ কাৰণে অক্লান্ত পৰিশ্ৰম কৰি সেৱা আগবঢ়াই আছে, তেখেতলোকৰ কাৰণে আজিৰ এই সুযোগতে তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। চৰকাৰে যিবিলাক জনসাধাৰণৰ নাগৰিকৰ কল্যাণৰ কাৰণে যিবিলাক আঁচনি গ্ৰহণ কৰে, চৰকাৰে গ্ৰহণ কৰে, এই আঁচনিবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰশাসনৰ। আৰু যিমানবিলাক চৰকাৰে আঁচনি গ্ৰহণ কৰিছে, জনসাধাৰণৰ কল্যাণমূলক আঁচনিবিলাক গ্ৰহণ কৰিছে, এই আঁচনিবিলাক যাতে আমি কাৰ্যত পৰিণত কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰশাসন বদ্ধপৰিকৰ আৰু সদায় চেষ্টা কৰি যাম। লগতে প্ৰত্যেকজন নাগৰিকৰ, এই মহকুমাৰ প্ৰত্যেকজন নাগৰিকৰ উন্নত জীৱন যাপনৰ কাৰণে যাতে এটা সুস্থ বাতাবৰণ পায়, এটা নিৰাপদ জীৱন যাপন কৰিব পাৰে, কৈছে যে সকলো দিশতে তেওঁলোকে যাতে সুখীয়াকৈ থাকিব পাৰে, ছেল্ফ ডিগনিটিৰ সৈতে নিৰাপত্তাৰে ছিকিউৰ জীৱন এটা যাপন কৰিব পাৰে, তাৰ বাবে আমি সদায় চেষ্টা চলাই যাম, তাৰ বাবে আমি দায়ী। এইখিনি কৈ আপোনালোকলৈকৈ লগতে আপোনালোকৰো যাতে উন্নতি হয়, অদূৰ ভৱিষ্যতে যাতে আমাৰ ৰাইজৰ মাজত থকা যিবিলাক দুখ দুৰ্দশা আছে বা কেতিয়াবা সুখৰ খবৰো আছে, এইবিলাকো যাতে ৰাইজৰ মাজত ঘৰৰ মুখলৈকে লৈ যাব পাৰে, তাৰ বাবে তেওঁলোকে ভৱিষ্যত সদায়